জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে এটা সুখবৰ ২৬,০০০ পোষ্টৰ ফলাফল আজি ঘোষণা কৰা হৈছে। এই মুহূৰ্তত ঘোষণা কৰা হৈছে ২৬,০০০ পোষ্টৰ ফলাফল। ঘোষণা কৰা হৈছে চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল। www.sevaonline.org ত উপলব্ধ হৈছে ফলাফল। ছাত্ৰ-ছাত্ৰীসকল sevaonline.org ত যেতিয়া সাৰ্চ কৰে তেতিয়া ৰিজাল্ট নাহে, পেজ লোডিঙে হৈ থাকে। কিন্তু আজি এই সমস্যাটোৰ সমাধান লৈ আহিছোঁ। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মনোযোগেৰে শেষলৈকে ভিডিঅ'টো চাই থাকিবা আৰু যাতে এটা ক্লিকতে তেনেকৈ তোমালোকে ৰিজাল্টটো চাব পাৰিবা, সবিহে তোমালোকক জনাম। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি জনাইছিল যে আই এম হেপি টু ইনফৰ্ম ডেট আসাম ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ ক্লাছ 4 অৰ্থাৎ পোষ্ট 4 গ্ৰেডৰ যিটো ৰিজাল্ট আছে আজি 4 গ্ৰেডৰ ৰিজাল্টসমূহ দিয়া হ'ব, কিন্তু 3rd গ্ৰেডৰ আজি দিয়া নহয়। আজি 3rd গ্ৰেড আৰু 4th গ্ৰেড একেলগে ৰিজাল্ট দিলে যিটো সেৱাৰ অফিচিয়েল ৱেবছাইট সেইটো একেবাৰে কাম নকৰা হ'ব। কিন্তু আজি 4 গ্ৰেডৰ ৰিজাল্টটো দিয়া হৈছে যদিও সেৱাৰ যিটো অফিচিয়েল ৱেবছাইট এতিয়ালৈকে সেইটো ভালকৈ খোল খোৱা নাই। সকল সেৱাৰ যিটো অফিচিয়েল ৱেবছাইট সেই অফিচিয়েল ৱেবছাইটত প্ৰব্লেম হোৱাৰ কাৰণে সেৱাৰ বহুতো ছাত্ৰ-ছাত্ৰীয়ে ৰিজাল্টসমূহ চাব পৰা নাই। মই এটা নতুন পদ্ধতি দি আছোঁ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে প্ৰথমতে গুগল বা কম বজাৰত চাৰ্চ কৰিবা। মই যেনেকৈ চাৰ্চ কৰিম তেনেকৈ তোমালোকে চাৰ্চ কৰিবা arjobportal.com। তোমালোকে মই যেনেকৈ দি আছোঁ তোমালোকে তেনেকৈ দিবা arjobportal.com। তোমালোকে সেম তেনেকৈ চাৰ্চ কৰিবা। চাৰ্চ কৰাৰ লগে লগে তোমালোকে ইয়াত চাবা আহি গৈছে arjobportal.com। তোমালোকে চাৰ্চ কৰিবা। চাৰ্চ কৰাৰ লগে লগে তোমালোকৰ ওচৰলৈ এনেকুৱা এটা পেজ আহিব, যিটো পেজত তোমালোকে চাব পাৰিবা জব পৰ্টেলৰ যিটো ৱেবছাইট খোল নাখায় এনেকৈ চেক কৰক। আপোনালোকে এই যিটো পোষ্ট দেখিবলৈ পাইছে সেইটোতে ক্লিক কৰিবা। ক্লিক কৰাৰ লগে লগে এডবিলাক আহিব, এডটো স্কিপ কৰি দিবা। স্কিপ কৰাৰ লগে লগে তোমালোকে ইয়াত চাবা অলপ লোডিং হৈ আছে, কিন্তু সেৱাৰ অফিচিয়েল ৱেবছাইট একেবাৰে খোল নাখায়। তোমালোকে ইয়াত সবিশেষ চাই তোমালোকে ইয়াতে ক্লিক কৰিব পাৰা। তাৰপিছত তোমালোকে তলফালে ডাউন কৰিবা। তলফালে ডাউন কৰাৰ লগে লগে তোমালোকে চাবা সেৱাৰ যিটো অফিচিয়েল ৱেবছাইট ৰিজাল্ট চেক, এই ৰিজাল্ট চেকত বা তোমালোকে সেৱাৰ অফিচিয়েল যিটো sevaonline.org তাতে ক্লিক কৰি দিবা। ক্লিক কৰাৰ লগে লগে তোমালোকৰ যিটো অফিচিয়েলভাৱে সেৱাৰ অফিচিয়েল ৱেবছাইট সেই অফিচিয়েল ৱেবছাইটটো খোল খাব, তাতে তোমালোকে ৰিজাল্টসমূহ চাব পাৰিবা। আৰু তোমালোকে এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিবা যাতে সকলো ছাত্ৰ-ছাত্ৰীয়ে গম পায়। আৰু তোমালোকে এনেকৈ জব পৰ্টেল, মই আকৌ কৈ দি আছোঁ arjobportal.com তোমালোকে গুগলত চাৰ্চ কৰি এনেকৈ তোমালোকে ৰিজাল্টসমূহ চাব পাৰিবা অতি সোনকালে।